নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আনে খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। এতিয়াৰে পৰা যথে মধে খুলিব নোৱাৰিব মাদ্ৰাছা খুলিবলৈ হলে মানি চলিব লাগিব 14টাকৈ নিয়ম। 1600 প্ৰতিনিধি একত্ৰিত হৈ ললে এই বৃহৎ সিদ্ধান্ত। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো। বৰ্ডৰ ক্ষেত্ৰত মাদ্ৰাছাবোৰ বৰ্ডে মাদ্ৰাছাৰ পৰা এপ্লিকেশ্যন পাবলৈ হ'লে কিছুমান নীতি নিৰ্দেশনা আমি আগৰ পৰা কৰি থৈছোঁ। যেতিয়া আমাৰ অনুভৱ হৈছে যে কিছুমান ক্ষেত্ৰত যিকোনো কাৰণতে হওক প্ৰয়োজন নোহোৱাকৈ কিছু মাদ্ৰাছা হ'বলৈ গৈ আছে, তেতিয়া আমি বৰ্ডত এই কাৰ্যনিৰ্বাহকত আলোচনা কৰি কাৰ্যকৰী কমিটি কাৰ্যনিৰ্বাহকত আলোচনা কৰি আমি মাদ্ৰাছা তঞ্জিমত অন্তৰ্ভুক্তিৰ কাৰণে 14টা চৰ্ত আমি আগৰে পৰা বান্ধি থৈছোঁ। মাজতে কিবা এটা বিশেষ কাৰণ মানে প্ৰশাসনে যেতিয়া ঘোষণা কৰিলে বৰ্ডৰ অন্তৰ্ভুক্ত নোহোৱা কোনো মাদ্ৰাছাকে চলিবলৈ দিয়া নহ'ব, তেতিয়া আমি ভাবিলোঁ যে মাদ্ৰাছাবোৰ যিহেতু মানুহে আৰম্ভ কৰিছে এটা সৎ উদ্দেশ্যেৰে, গতিকে মাদ্ৰাছাখিনিক চলিব দিব লাগে। সেই চৰ্তবোৰ আমি শিথিল কৰি পেলাই মাদ্ৰাছাখিনিক লোৱাৰ পিছত বৰ্তমান এতিয়াও কিছু মাদ্ৰাছা আছে যিসকলে আমাৰ লগত আহি সোমাব খুজিছে, তেওঁলোক অন্তৰ্ভুক্ত হ'ব খুজিছে। এই ক্ষেত্ৰত আমাৰ আগৰো সিদ্ধান্ত আছিল আৰু যোৱাকালি আমাৰ কাৰ্যকৰী সমিতিয়ে সিদ্ধান্ত লৈছে। আজি কাৰ্যনিৰ্বাহকে এইটো অনুমোদন দিছে। কোনো মাদ্ৰাছা নতুন মাদ্ৰাছা তঞ্জিমত অন্তৰ্ভুক্ত হ'বলৈ হ'লে প্ৰথম চৰ্তটো হ'ল সেই মাদ্ৰাছাখন আৰম্ভ কৰাৰ আগতে মাদ্ৰাছা যিসকলে কৰিব বিচাৰিছে সেইসকলে তঞ্জিমৰ পৰা লিখিত অনুমতি ল'ব লাগিব। যদি কিবা কাৰণত তেওঁলোকে লোৱা নাই বা তেওঁলোকে নীতিটো জানা নাছিল আৰু এনেকুৱা যদি আহে আৰু তেওঁলোকৰ অজ্ঞতাটো যদি সঁচাকৈ মানিব লগা হয়, তেতিয়া আমি দ্বিতীয়টো চৰ্ত ৰাখিছোঁ যে আমাৰ পৰা মানুহ যাব, তাতকৈ ছাৰ্ভে কৰিব যে সঁচাকৈ ইয়াত এখন মাদ্ৰাছাৰ প্ৰয়োজন আছে নেকি। ওচৰে পাজৰে দিনী শিক্ষাৰ কাৰণে কোনো প্ৰতিষ্ঠান ধৰক কমচে কম 3 কিলোমিটাৰৰ ভিতৰত যদি বেলেগ মাদ্ৰাছা নাথাকে, তেতিয়া সেই মাদ্ৰাছাখনক ছোৱালী মাদ্ৰাছা বা হাফিজি মাদ্ৰাছা হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে অনুমতি দিওঁ বা প্ৰতিষ্ঠিত হ'লে সেইখিনি আমাৰ লগত আমি অনুমোদিত কৰোঁ। এইটো আমি আগৰ পৰা চলাই আছিলোঁ। আজি আমি এইটোক আৰু অলপ শক্তিশালী হিচাপে সিদ্ধান্তটো লৈছোঁ, যিটোৰ ওপৰত আমাৰ কৰিবই লাগিব, কাৰণ বহু মাদ্ৰাছা ইতিমধ্যে আমাৰ মাজত আহিবলৈ বিচাৰি আছে। আজি এখন আমাৰ সদৰ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ বছৰেকীয়া কাৰ্যনিৰ্বাহকৰ সভা আছিল। এই সভাখন অৱশ্যে নীতিগতভাৱে আমি যোৱা এপ্ৰিল মাহত অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু আমাৰ সভাপতি চাহাবৰ অসুস্থতাৰ কাৰণে আমি অলপ পলমকৈ পাতিব লগা হৈছে। এই বৈঠকখনত বিশেষকৈ আগন্তুক শিক্ষাবৰ্ষৰ ক্ষেত্ৰত সন্মুখত ৰাখি মাদ্ৰাছাৰ শৈক্ষিক ছাত্ৰ ছাত্ৰীসকলৰ চাৰিত্ৰিক আৰু নৈতিকতা নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত যিখিনি কথা আমি আলোচনা কৰি ঠিক কৰি ৰাখোঁ, এইখিনি সকলো মাদ্ৰাছাক ইয়াত অৱগত কৰোৱা হয় আৰু সেইমতে গোটেই বছৰটো মাদ্ৰাছাবিলাক পৰিচালিত হয় আৰু আমি অফিচৰ পৰা মাদ্ৰাছাখিনিক মনিটৰিং কৰোঁ। আমি যিখিনি নিৰ্দেশনা দিয়া হৈছে সেইখিনি মাদ্ৰাছাবোৰে পালন কৰিছে নে নাই, সেইকাৰণে বছৰেকীয়া এইটো কাৰ্যনিৰ্বাহক কমিটি এখন হয়। এই বৈঠকত আছিল।